নমস্কাৰ এই পিশাচকেইটাক এতিয়ালৈকে ফাঁচি দিয়া নাই কিয় বা এনকাউন্টাৰ কৰা নাই কিয় এইটো এটা ডাঙৰ প্ৰশ্ন এই পিশাচকেইটা বা এই কুকুৰৰ পোৱালিকেইটাই এজনী অষ্টম শ্ৰেণীত পঢ়ি থকা সৰু ছোৱালী ক্লাছ 8ত পঢ়ি থকা সৰু ছোৱালীক ফুচুলাই ৰংমন নামৰ হোমষ্টেলৈ লৈ যায় গুৱাহাটীৰ বশিষ্ঠত থকা ৰংমন নামৰ হোমষ্টেলৈ লৈ গৈ এই কুকুৰৰ পোৱালিকেইটাই দলবদ্ধভাৱে গোটেই নিশা ধৰ্ষণ কৰে অত্যাচাৰ কৰে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰে সৰু ছোৱালী এজনী নাবালিকা ছোৱালী এজনী ক্লাছ 8ত পঢ়ি থকা ছোৱালী এজনী যেতিয়া ছোৱালীজনী অৱচেতন হৈ যায় তেতিয়া ছোৱালীজনীক পাণবজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত পেলাই থৈ গুচি যায় সম্প্ৰতি ভৰলু আৰক্ষী থানাৰ পুলিচে এই কুকুৰৰ পোৱালিকেইটাক এই পিশাচকেইটাক এৰেষ্ট কৰিছে POCSO আইনৰ অধীনত এৰেষ্ট কৰিছে কিন্তু আমি আচৰিত এতিয়ালৈকে এই কুকুৰৰ পোৱালিকেইটাৰ ফাঁচীৰ খবৰটো পোৱা নাই বা এনকাউন্টাৰ খবৰটো পোৱা নাই অপৰাধী সেয়া লাগিলে হিন্দু হওক মুছলিম হওক আমি অপৰাধীৰ কঠোৰ পৰা কঠোৰতম শাস্তি হোৱাটো বিচাৰো আপোনালোকে জানি আচৰিত হ'ব নৰ্থ ইষ্টৰ NCRB ৰিপৰ্ট অনুসৰি ক্ৰাইম এগেইনষ্ট ওমেন আটাইতকৈ বেছি আমাৰ অসমতে হয় অসমতে বেছি আটাইতকৈ নাৰী নিৰ্যাতিত হয় সৰু সৰু ছোৱালী নিৰ্যাতিত হয় এতিয়া এই কুকুৰৰ পোৱালিকেইটাই এই নৰপিশাচকেইটাই যদি আইনৰ সুৰুঙা দি বাচি যায় তেনেহ'লে এনেধৰণৰ নিকৃষ্ট ঘটনা এনেধৰণৰ ধৰ্ষণ পুনৰাবৃত্তি হৈয়ে থাকিব সেইকাৰণে এই ভিডিঅ'ৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছো যে এনেধৰণৰ নিকৃষ্ট কাণ্ড যোনে কৰে এনেধৰণৰ ধৰ্ষণ কাণ্ড যোনে কৰে 24 ঘণ্টাৰ ভিতৰত একশ্যন ল'ব লাগে ফাঁচি দিব লাগে নাইবা এনকাউন্টাৰ কৰিব লাগে নহ'লে এনেধৰণৰ ঘটনা কিন্তু অসমত পুনৰাবৃত্তি হৈয়ে থাকিব সকলোকে এটাই অনুৰোধ কৰিছো এই ভিডিঅ'টো যিমান পাৰে মুখ্যমন্ত্ৰী মহোদয়লৈ টেগ কৰক CMO আসামলৈকে টেগ কৰক